কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভালেই আৰু আজি হৈছে লক্ষ্মী পূজা আৰু সকলোকে মোৰ ফালৰ পৰা লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাই মানে পূজাতে দিয়া আৰু ভিডিঅ' এইকেইদিন মানে সময় বনাই দিবলৈ আৰু আজি ভাবিছোঁ আপোনালোকলৈ ভিডিঅ' আগবঢ়াম সেইকাৰণে ৰাতিপুৱা ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'টো আৰু আজি তেতিয়া নামঘৰতো লক্ষ্মী পূজা পাতিব মানে তালৈও যাম চাগে যদি যাওঁ তেতিয়া আপোনালোকক দেখাম আৰু ঘৰতো সৰুকৈ গধূলিকৈ পাতিম অকণমান তাৰপৰা তাতো আপোনালোকক দেখাম তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে আমাৰ ইয়াত ইমানেই বৰষুণ দি আছে বিজয়া দশমীৰ দিনাখনিৰ পৰা মানে 5 দিনমান হ'ল আজি একদম একেৰাহে বৰষুণ দিয়ে আছে আৰু আজি লক্ষ্মী পূজাৰ দিনাখনিও ৰাতিপুৱাৰ পৰা বৰষুণ ঢালিয়ে আছে পূৰা আৰু আজি হৈছে দেওবাৰ আৰু কাইলৈৰ পৰা ছোৱালী স্কুল খুলিব আকৌ ছোৱালী অনা নিয়া স্কুললৈ সেইখিনিতো আছেই কাইলৈৰ পৰা আকৌ আৰম্ভ হৈ যাব এতিয়া 21 দিন ছুটি পালোঁ পূজা বুলি আৰু সিহঁতৰ পৰীক্ষা ডাঙৰখিনি পৰীক্ষা বুলি বন্ধ আছিলে স্কুল আৰু কাইলৈৰ পৰা আকৌ ষ্টাৰ্ট হৈ যাব তাকে কাইলৈৰ পৰা আকৌ ব্যস্ত হৈ যাম আৰু হেল্ল' এভৰিৱান এতিয়া আপোনালোকৰ শুনি কৈছোঁ যে নামঘৰলৈ যাম বুলি আৰু এতিয়া যাবলৈ ওলাওঁ আৰু ওলাই কৰি লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ ওলাই মেলি হৈ গ'ল এতিয়া গৈ থাকোঁ এই আমাৰ পৰিয়ালৰ বৌ এগৰাকীৰ লগত যাম তাৰপৰা এতিয়া তাত গৈ যদি ভিডিঅ' কৰিব পাৰোঁ তেতিয়া দেখাম মানুহৰ আগত মানে এইবোৰ কৰি থাকিবলৈও বেয়া ন ডাঙৰ ডাঙৰ মানুহ থাকিব কাৰণে আপোনালোকক যিমানখিনি পাৰোঁ দেখাম তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো ঘৰটো এতিয়া অকণমান মুকলি কৰি দিছে বৰষুণ এৰি এতিয়া আহি আছোঁ নামঘৰতে ওচৰতে নামঘৰ আৰু ইয়াত আইসকলে নাম গাই থাকোঁতে ভিডিঅ' কৰি থৈছিলোঁ অকণমান আৰু ইয়াক আগবঢ়ালোঁ আপোনালোকৰ বাবে কেনেকুৱা পালে জনাব হেল্ল' এভৰিৱান এইমাত্ৰ ঘৰ আহি পাইছোঁহি আৰু এতিয়া কাপোৰ সলোৱাই নাই আছোঁ আৰু নামঘৰত মানে দেৰি হ'ল অলপ মানুহ ধেৰ হৈছিলে প্ৰসাদ বিলাইছে আকৌ চুজিও খুৱাইছিলে সেইকাৰণে দেৰি হ'ল অলপ তাৰপৰা আপোনালোকক ভিডিঅ' অকণমান কৰিছিলোঁ মই বেছিকৈ কৰিব নোৱাৰিলোঁ অথনি কৈছিলোঁ যে মানুহ ধেৰ কাৰণে হ'লে মই ভিডিঅ' কৰিব বেয়া বুলি মানুহৰ আগত সেইকাৰণে অকণমান কৰি আহিছোঁ আপোনালোকলৈ আগবঢ়াম কেনেকুৱা পালে জনাব আৰু এতিয়া কাপোৰ কানি সলাই লওঁ অলপ পাছত আকৌ লগ পাই আছোঁ আপোনালোকক এতিয়া গধূলি হ'ল আৰু চাকি জ্বলাবলৈ লৈছোঁ আৰু সেয়া চাকি এনেকৈ জ্বলাই আছোঁ আৰু জ্বলাই মেলি আগফালে দিম গোঁসাই ঘৰৰ ওচৰত দিম ভঁৰালত দিম ভিতৰত তেনেকৈ দিম আপোনালোকে চাই থাকক লক্ষ্মী আয়া পদি জ্বলাই থৈছোঁ আই লক্ষ্মী আই ধূপে দিওঁ জিষ্ণে তোমাক
লক্ষ্মী আই বুৱা কাটি থৈছোঁ লক্ষ্মী আই মনৰ ৰঙে লগা লক্ষ্মী আই পুজিমে লক্ষ্মী আই চৰণ পুজিমে আৰু এই আমাৰ লক্ষ্মী পূজাৰ প্ৰসাদ খাবলৈ লৈছোঁ আৰু এতিয়া প্ৰসাদ খালোঁ খাই বৈ এতিয়া ৰুমলৈ আহিছোঁ ৰুমটো মানে অকণমান অচিজিল হৈ আছে তাকে অলপ জাপি মেলি অলপ ঠিক ঠাক কৰি লওঁ তাৰপিছত ৰুটি বনাব লাগিব ৰুটি আৰু চব্জি খাম আজি ভাত নহয় আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ আৰু যিসকলে মোৰ ভিডিঅ'টো চোৱা নাই প্লিজ মোৰ ভিডিঅ'বোৰ চাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো তুমি অল কৰি দিব যেনে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আৰু আজিলৈ আহিছোঁ বাই বাই